কেনে চলছে ভাই দোকানৰ কথা কি কবি বহুত দুখত জীৱনখানে চলি আছো দোকানখন চলি আছে কাষ্টমাৰ একো নহা হৈছে ভাই এনেকা হলে কেনেকা চলিব ভাই ভাই দোকানখন বাদ দিয়াৰ কথা মাথা মাৰিছোঁ ৰ কোনোবা চিনাকি যদি আছে দোকানখন ল'ব পৰা চাই দিবিচোন একবাৰ মোক মানে দোকান চোকান দিবে পৰিষ্কাৰ নহয় গৈছে আৰু সদায় ইয়াতে চব ডেকা চলিগিলা চব ইয়াতে ৰিক্সাৰ আড্ডা মাৰি থাকিব কিন্তু একো এটা বস্তু হেৰি নাখায় এইখন তাই সিহঁতক কেইটামান পালি নহয় একো ক'বও নোৱাৰা গাঁৱৰ মানুহ কিবা আটা 2 কেজি দিছো ভাই আটাৰ কথা নকবি মই দি আছে 2 কেজিমান লৈ যা এনেকে হলি কেনেকে হব দোকানখন বন্ধ কৰি থৈ দিছে যা তোৰ কাষ্টমাৰ নাহিলে বুজা Excuse me, bro. Hi, bro. নমস্কাৰ Hey, তই কি এখন দোকানে চলে আছে আজিক লাগি এখন দোকানে আৰু কি কবি জীৱনটো বৰবাদ মোৰ আৰে জীৱনটোত কেতিয়াবা ফিউচাৰৰ কথা ভাবিছে না ডেভেলপ হোৱাৰ কথা মোক চা মই গুৱাহাটীত যাই কিনে মাল কাম আছো মালে কাম মোৰ কেলা ডাঙৰ মানুহ মোৰ উঠাব পাৰে জীৱনটো বৰবাদে ভাই এই দোকান চোকান মই বিক্ৰী কৰিম আৰু কোম্পানীনে মানে সেইটোৱে কৈছো দোকান হৈছিলোঁ আৰু দোকান চোকান কাৰোবাক কণ্টেক্টত দি কিনে মূলত গুৱাহাটীত ল'লো 1 মাহ 2 মাহ কাম কৰ আহি কিনে তই গুৱাহাটী একদম গুৱাহাটীৰ পৰা আহি কিনে তই একদম দোকান পুৰা বনাই দিব পাৰি গুৱাহাটীত গেলে মই ডেভেলপ হ'ম কি হেৰি আছে মইতো সেই ডেভেলপৰ ৰাস্তাটো দেখ কি বুলি কয় চিএম পৰ্যন্ত মূলত উঠাব পাৰে গম পা না আৰু কি তই কৈছো তই মূলত গুৱাহাটীত ল'লো আৰু কৈছে যে কৰলা কি আছিল এইটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড তো মামা মোৰ কাৰণে কৈছে মামাক মই এটাই ফোন কৰি দিছিলোঁ মামা আমি অসমত বিহুখন পাতো একদম নাকে বিহু পাতো এনেকুৱা মানিব নেকি তই মামা কৈছে ঠিক আছে ভাগিন আহি যোৱা কথাটো এইটো গতিকে তই কৈছ তই মূলত 2 মাহ গুৱাহাটীত থাক দোকান 2 মাহ তই বটাই দিব আৰু এনেকৈ মালে দিব পুৰা মাল কিমান মাল লাগে তোক বাকী প্ৰায় বহুত দিন পিছত আহিলে আজি আমাৰ গাঁওখনে চাওঁ গাঁওখনৰ অৱস্থা কিমান বছৰৰ মূৰত তোক আজি লগ পাইছোঁ আৰু গাঁওখন নাচাকা যাবি নে গাঁওখন চাই লওঁ অলপ গাঁওখন চাব লাগিছিলে বহুত দিন হ'ল গাঁওখন দেখা পোৱা নাই অ'কে এবাৰ চাওঁ গাঁওখন চাইকেল লৈ যাইছোঁ যাম এই গাড়ীত চাইকেলত কিয় যাবলৈ গাড়ী আছে মই কিন্তু চাইকেল এইবিলাক উঠিব নোৱাৰোঁ লাজ লাগে মোৰ গাড়ী চাড়ী পৰি ভয় লাগে একো নাই যদি পৰি যাওঁ কিবা কাৰণে গাড়ী পাই ভয় লাগে না ঘূৰি আছে যে কিয় মইতো কৈছিলোঁ নে মোৰ গাড়ীত ভয় লাগে ভাই জীৱ উৰি যাওঁ আন পাইছোঁ মই ভাই মানে জীৱ উৰি গৈছে ভাই আমি সেনেকৈ চলাওঁ গুৱাহাটীত গাড়ী এইটো নতুন মোবাইল ল'লোঁ নহয় এটা মোবাইল কিমান লৈছি এইটো দামী মোবাইলে বহুত দাম মোবাইল তহঁতে এলাখন মোবাইল কেতিয়াও চাগে দেখাই পোৱা নাই এইটো মোবাইল দেখা পাওঁ নাই মোৰো খাই মোবাইল আছে এটা চব দেখা পাই জুবিন দাহঁতকো দেখা পাম চব আহিব ইয়াতে দামী মোবাইল বঢ়িয়া মোবাইল দেখা নাই মোক নেথাকে এইটো আৰু এটা ল'বি তই ইমান ডাঙৰ মানুহ দিম দে হ'ব দে মই থকা কেইদিন চলি লওঁ দে মই গুৱাহাটীত যোৱাগে মোক এটা দিবি কিন্তু তই আছোন এতিয়া কথা এটা আছিল মই হাগা লাগছি তোৰ গাঁৱত আহি হাগাহে লাগিল নে বহুত হাগা লাগছি বা এই সিটো লেট্ৰিন আছে আমাৰ ওচৰতে এইটো তাতে এগলা লেট্ৰিনত মই নাগো যা মই ক'ত মই 5 ষ্টাৰ 4 ষ্টাৰ হোটেলত হাগা লৰা আৰু এইবিলাক লেট্ৰিনত মই 0 ষ্টাৰত থাকিব যাম নাগো আৰু এটা কথা মোৰ মনত পৰিছে সেইফালে এটা 6 ষ্টাৰ হেৰি আছে লেট্ৰিন আছে তাতেতো তোক 5 ষ্টাৰত হাগবে মন গৈছি না আমাৰ ইয়াতে 5 ষ্টাৰৰ বাগিলি নাই আমি দুখনমান পথাৰ পাহাৰে যাই পেলাই মানুহে ঘৰত 6 ষ্টাৰ হোটেল এখন আছে সেই তাতে 6 ষ্টাৰ হোটেলখনতে যাওঁ আমি বল দে তাতে বল গামোচা পিন্ধি ল'বি নে গামোচা বল 5 ষ্টাৰ হোটেলত একো প্ৰব্লেম নাই ন হাগিবলৈ তই পিন্ধি হাগবি একো নাই এইবিলাক গাঁৱৰ হোটেলত এইবিলাক এনেকুৱা ড্ৰেছতে হাগিব যায় মানুহে কথাটো এইটো বেলেগ মানুহ বনি গেলি দে গাঁৱৰ পৰা যায় সেইটো কাৰণে কৈছো মোৰ গৌৰৱ কৰিব লাগিব একদিন ভাই মই এইবিলাক 5 ষ্টাৰ 4 ষ্টাৰ হোটেল আছে আমাৰ তাতে দুখন পথৰ পাহাৰে যাব লাগিব মই পথৰ ষ্টাৰ পাহৰি যাব মই নোৱাৰো ভাই মই একদম হাগা লাগিছে মই ইয়াতে মই ক'ৰবাত থাকি দিম এই ভাই মই নোৱাৰো দেই থাকিবি বাসা 5 ষ্টাৰ হোটেলে থাকে সি আমাৰ এই পথৰ তাতে সিটো নাগাগে আৰু বা তাক 6 ষ্টাৰ হোটেল লাগে বাপুৰ গুৱাহাটীৰ পৰা আহি মজাটো পাইছি আৰু
শান্তি পালো দে বাপৰে বাপ আগতে যেতিয়া পঢ়িছিল কলেজ এখনত সেই এখন কলেজতে আগতে তুমি দেখা নাছিলে নাই আজি এটা লৈলো ৰ এটা নতুনকে হৈছে নেকি নতুনকে বনাইছে এইটো ঠিকে আছে দে কিন্তু এইবিলাক কোনো দেখা গুৱাহাটীতো সদায় মনে থাকে আজি ব্ৰিজ কালি দহতৰ জিৰণি চৰাই পৰহি কিবা এলাখন হৈ থাকে গুৱাহাটী গতিকে সাধাৰণ কথা ধুনীয়াকে বনাইছে আমাৰ ইয়াতে চা না ঠিকে আছে আৰু হেৰি মই ফ্লেট এটা মানে বিল্ডিং এটা উঠাম বুলি ভাবিছোঁ ৰ ক'ত ইয়াতে গাঁৱতে বনাম আমাৰ গাঁৱতে বিল্ডিং নাই ন সেইকাৰণে বিল্ডিং এটা লাগে আৰু বিল্ডিংটো হ'লে তহঁতেও যাব পাৰিবি থাকিব পাৰিবি তাতে মানে এটা বেলেগ সুবিধা এটা বনাই দিম ল'ৰা ছোৱালীখিনি আড্ডা মৰাৰ কাৰণে ভাল এটা বনাই দিম ভাবি আছোঁ মাটিখিনি আছে তাৰপিছত এইপিনে আৰু মই এটা ফেক্টৰী খোলা মাথা মাৰিছোঁ গুৱাহাটীত কোনফালে গুৱাহাটীত গুৱাহাটী ক'ত বা গুৱাহাটী বুলি ক'লেতো বহুত মই লখৰা চাইডত এটা মাটি এটা লৈছোঁ ডাঙৰ এৰিয়া এটা লৈছোঁ তাতে মানে এটা ফেক্টৰী খুলিম আৰু ফেক্টৰী খুলিলে তাতে তই যাব লাগিব দেই তই তাতে মই এটা ভাল পোষ্ট দি দিম আপোনাৰ চাই ভাগৰ লাগি যাব পাৰে কিন্তু তাৰ লেভেল দি কেতিয়াও ভাগৰ নালাগে এটা মৰিয়া চালিয়া ল'ৰা আছে আমাৰ গাঁওখনত মানে আমাৰ এইটো অঞ্চলত আৰু মানে সিয়ে ফেমাছ আৰু মানে বহুত চালিয়া ল'ৰা ল'ৰা তই কি আমাৰ গাঁৱত তাক চাবা না জুই ক'বা গেলি জুই বুলি কয় দেখি জুই বুলি কমেই নিদে এই জুয়ে আৰু চাহ দেচোন কোন ইমান চালিয়া ল'ৰা আহি আছে কেনে ভাল এই গুৱাহাটীৰ পৰা ল'ৰা এটা আহিছে এই দেখোন মোৰ লগত বম লেভেল দি আছে তই এইটো মোবাইল দিছা নেকি মোৰ নহয় লগৰ ল'ৰা এটা লগৰ ল'ৰা মোবাইল মোৰ এটা থৈ গৈছে তাৰ বোলে কিবা ফোন আহিলে গাৰ্লফ্ৰেণ্ডৰ ফোন আহিলে কিবা গাৰ্লফ্ৰেণ্ড ছোৱালী বন্ধু নে কিবা ফোন আহিছে তাৰ ফোন আহিলে কথা তই গুচি গ'ল ফোন আহিল কাৰণে লগ গ'লো মানে মন আছিল গাৰ্লফ্ৰেণ্ডে ফোন মাৰিছিলে ছোৱালী বন্ধু গাৰ্লফ্ৰেণ্ড মানে কি ছোৱালী বন্ধু আকৌ মানে গাৰ্লফ্ৰেণ্ডৰ অভাৱ নাই আৰু বহুত কেইটা 4-5জনী ছোৱালী মোৰ লগত বৰ্তমান আছোঁ লাইনত আৰু কথাটো লেভেল আছে ন ভাল আছে ন মাল পেলাই দে তাৰপিছত এইটো আমাৰ গাঁৱৰ ছোৱালী ল'ৰা কথা কৈছিলোঁ যে কেনে চালি চোৱা চেণ্ডেল চোৱা আমাৰ চেণ্ডেল চোৱা চেণ্ডেল কিমান দামী চেণ্ডেল পিন্ধে কেনে ব্ৰ' মই চশমাৰ তাতকে দাম এনেই আছো তুমি কিবা কাম চাম দিবা কাম মানে মোৰ প্ৰাইভেট চিকিউৰিটি হৈ থাকিবা মই মানে অলপ চেম্পিয়নত ঘূৰি থাকিব লাগিব অলপ মানে চিকিউৰিটি লাগে প্ৰাইভেট চিকিউৰিটি দি কৰি ইয়াৰ কথা কাম দিছে ফেক্টৰীত দিম কথা শুনিলি ভাই হাঁহিছে কি মানে ইয়াক কিবা এটা কৰিব লাগিব পৃথিৱীৰ আটাইতকৈ ধনী মানুহ বুলি কথা হাঁহিছে আকৌ ইয়াক কিবা এটা শাস্তি দিব লাগিব ইমান আন্ধাৰ ইয়াতে গাঁৱত আজি মানে গুৱাহাটী পৰা আহিছে গাঁৱত ইমান মানে বকি আছো ন কথা তোৰ থপ ৰ আজি মই ঠিক কৰি আছো ৰ চাল এয়া হ'ল গাঁৱলীয়া কাণতলীয়া স্বৰ এই ৰ ভাই তোক বহুত দিন দেখাই নাপাওঁ হলো ক'ত মানুহ আজিকালি কি কৰি আছা নাই ৰে ভাই বহুত টেনশ্যন ঘৰতে আছোঁ কাম বন নাই এই গুৱাহাটীত যাম বুলি ভাবিছোঁ কোনদিনা গুৱাহাটীত যা কালি যাম কিজানি গুৱাহাটীত আৰু তই থৈ আহিব লাগিব তই মোক বেজাত থৈবি বেজা চব থৈ লাগিব ৰাতিপুৱা 9টামান বজাত 9টাতো যাবি নেকি যাম দেচোন বাৰু মোৰ যদি একো প্ৰব্লেম নহয় মই যাওক কালি হেৰি কৰিম বাৰু
তাকেতো না ঘৰৰো অসুবিধা না এতিয়া চলাৰো অসুবিধা টকা পইচা পাতি লাগে দিগদাৰ সেইকাৰণে গুৱাহাটীত যাম বুলি ভাবছোঁ কি হয় চাওঁ কাম এটা ঠিক হৈছে কামটোত যাম সেইকাৰণে গুৱাহাটীত যাবি কিন্তু ভালকৈ ৰাখবি আৰু মানে তাতে তাৰে মানুহবিলাক মানে তোমাৰ ভাল দেখা নাই মানে গমেই পাওঁ গুৱাহাটী বুলি ক'লি আৰু সেইখন সেইটো হয় সেইটো মানে নাজানো বহুত এতিয়া 2 নম্বৰ দি চলে তাতে আৰু এনেকৈয়ে সি গুৱাহাটীলৈ গৈছিল ধনী হ'ব বুলি কিন্তু হ'ল ধপ কিন্তু সেই গাঁৱলীয়া কাণতলীয়া চৰটোৱে তাক কৰিলে ভাল আজিলৈ হ'ব দিয়ক আমাৰ শ্বৰ্ট ফিল্ম শেষ বাই বাই